আজি যিসকলে চাকৰি পালে মই তেওঁলোকক এটা অনুৰোধ কৰিম আমাকতো একো দিব নালাগে আৰু দিব নালাগা থাকাটোৱে ভাল প্ৰথম যেতিয়া আমি দৰমহা পাম কিবা নহয় কিবা উপহাৰ প্ৰথম মোৰ দেউতা মাক দিম হ'ব নহয় হ'বনে নাই কিবা নহয় কিবা এটা দেউতা মাক দিম আৰু দ্বিতীয়তে ক'ত দিম গাঁৱৰ নামঘৰটোত দিম আৰু তৃতীয় মাহত দৰমহা পালে মই পঢ়া স্কুলখনত কিবা নহয় কিবা সৰু বস্তু এটা হলেও আমি দান কৰিম হ'বনে নাই হ'ব প্ৰথম কাক দিম দেউতা মা হ'ব ইমান লাহে লাহে কৈছে নিদিবি নেকি ঐ বাবা হাত দিবি নে নাই প্ৰথম কাক দিম দেউতা মা হ'ব তাৰ পিছত গাঁৱৰ নামঘৰ মন্দিৰ যি উপাসনাৰ জায়গা আছে তাতে সৰু 101 টকা হলেও আমি দিম হ'বনে নাই হ'ব আৰু তৃতীয় মাহত যেতিয়া দৰমহা পাম আমাৰ স্কুলখনত চকী এখন হলেও আমি কিনি দিম হ'ব তাৰ পিছত আৰু মোৰ কাম শেষ 3 মাহলৈকে মোৰ লগত কন্টেক্ট থাকিব হ'ব নহয় 3 মাহলৈকে কিন্তু মোৰ লগত চুক্তি থাকিব হ'ব আৰু এটা লাষ্ট কাম এটা আছে ঘৰত যদি কাবাৰ অৰুণোদয় আছে আজিয়ে দেউতা মাক ক'ব লাগিব যে আৰু অৰুণোদয় টকা নলবি হ'বনে নাই হ'ব যদি এটা হাত চাপৰি মাৰি দিব লাগিব না জোৰ কৰি ঠিক আছে